এইটো চাইডেদি খিৰিকী কাষেদি মই ধুনীয়াকৈ বহি আছো। কিছু সময় যোৱাৰ পিছত এটা মিয়া মানুহ উঠিলা। মানে মিয়া মানে এই যে গাছ চাছ কাটে বা এই বিল্ডিং চিল্ডিং বিলাক বনাই থাকে, সেই মিয়া মানুহ এটা। তাৰপিছত মোক দেখোন উঠি কেনে ক'লাক, ভাইটি তুমি ইফালে আছোন, মই ইফালে বহু খিৰিকী কাষত মোৰ বমি হয়। তাক খিৰিকী কাষত বহাই দিলোঁ, মই এতিয়া গ'লোঁ। কিছু যোৱাৰ পিছত এটা মাইকী মানুহ উঠছি, এটা ইমানমান আছে, এটা ইমানমান আৰু এটা লগত নান্না মুন্না আছে। মোৰ কাষত আহি চেৰাপকৈ বহি দিছে, সেই তিনিজনা চিত্ৰৰ কাষত চেৰাপকৈ বহি দিছে। 15 মিনিট 20 মিনিটমান গৈছোঁ, যোৱাৰ কাষত মোৰ কাষত যে মিয়া মানুহটো বহি আছিল, এটাতো বিড়ি উলিয়াই চেৰাতকৈ বিড়িটো টানি আছে। গাড়ীখনত গোটাই বিড়িৰ গন্ধটোৱে গোটাই থাকিব পৰাকৈ দিছে। ভক্সেলে গণ অলছি নে সেনাপতিয়ে গণ অলছি, থাকিব পৰা নাই। এই মোৰ কাষত যি ভদ্ৰ মহিলাগৰাকী আছিল, মাত দিছি, মই এনেকৈ চাই আছোঁ তাড়াতাড়িকৈ। হেৰি আপুনি য'তে ত'তে যে সেই কাম কিয় কৰে? সি মাতা নাই। হেৰি আপোনাক কৈছোঁ, খিৰিকী কাষত থকাটোক আপুনি য'তে ত'তে যে সেই কাম কিয় কৰে? কৈছোঁ কি হ'ল? আপনি কি বিড়ি খাইছি? এই রাজহুয়া স্থানত ধূমপান করাটো নিষেধ, নাজানে নেকি আপনি? এই গাড়ীৰ ওপৰত কি লেখা আছে চাওকচোন, যে ৰাজহুৱা স্থানত ধূমপান কৰা মতে আইন মতে দণ্ডনীয়। ৰাজহুৱা স্থানত আপুনি কিয় ধূমপান কৰিছে? এটা সৰু সৰু বাচ্চা আছে, কিবা আছে, তেতিয়াতো সি মাত দিছিল। মই দেখাই নাছিলোঁ, আজিৰ পৰা নাখাংগা, মই এইটো খাংগা। খোৱাৰ পিছততো এই যি তিৰিটোৰ লগত এটা আৰু নান্না মুন্নাটো আছিল, এইটো মাত দিছে, এটা কথা সুধো নেকি? এই চলি তিনিটা কান্দলো, তিৰিটোৱে করে জাকাৰ খাই উঠিছে, কি হে বেলেগৰ চলি মই লগত আনি মোৰে চলি হয় নেকি? এই ড্ৰাইভাৰৰ চিটৰ তলেদি কি লেখা আছে চাওকচোন, যে দুটাতকৈ অধিক সন্তান জন্ম দিয়াটো আইনমতে দণ্ডনীয়। আপনিও তো 3টা সন্তান জন্ম দিছি, আপনিও আইনমতে দণ্ডনীয়, ময়ো আইনমতে দণ্ডনীয়। গতিকে এটা কাম কৰোঁ, কোনেও গম নাপতে, ময়ো বিড়িটো খিৰিকী দি ফেল দিওঁ, আপনিও চলি এটা খিৰিকী দি ফেল দিয়ক, আমাৰ কি সমাধা। গতিকে চৰকাৰে এটা নিয়ম উলিয়াইছে, দুটাতকৈ যদি সন্তান জন্ম হয় বা জন্ম দিয়ে, তেতিয়াহ'লে চাকৰি নিদিয়ে। আমাৰ কোনো কথা নাই, আমাৰ সীমা হিচাপে লাগে, চাকৰি নিদিলেও কথা নাই। চাকৰি কোনে কিমান পাইছে? আমাৰ এই ঘৰৰ কাষৰ এইগিৰি মানুহৰ সিফালে মানুহৰ লগত বেৰা দিয়াৰ কাৰণে, সীমাটো হেঁচাৰ কাৰণে, গোপগোপি কৰাৰ কাৰণে সন্তান লাগে। গতিকে মই অনুৰোধ জনাইছোঁ, আপোনালোকে ৰাজহুৱা স্থানত, এনেকুৱা স্থানত ধূমপান নকৰিব, মাদক দ্ৰব্য সেৱন নকৰিব, কাৰণ অনুষ্ঠানবোৰ আপোনালোকৰ লগত জড়িত হৈ থাকে। আমি একবাৰ নাযায় বা দেখা নাযায়। তো দতৰা মই সৰু সৰু ভাইটিসকলক কৈছোঁ, এইটো হয়নে নহয় তোমালোকে ঘৰত সুধি ল'বা, এইটো আছিল নে নাছিল। আপোনালোকে যদি হয়, মোৰ লগত সহযোগ কৰিব। আছিল নে এইটো দতৰা? নাগাৰা আমাৰ অসমীয়া সংস্কৃতিৰ যিবিলাক মানুহৰ মাজত বহি, এনেকৈ মঞ্চত নহয়, সকলোৰে মাজত বহি নাগাৰ নাম পৰিৱেশন কৰে। আজিকালি পেইডতে বজাই থাকে। নাগাৰাবোৰ মাটিকণ থকা আছিল। আমাৰ ৰামচৰণ ভৰালীদেৱ কৈলাশ পাঠক যে আছে, তেখেতসকলে নাম পৰিৱেশন কৰে, তাতে বাদ্যযন্ত্ৰ বজাই থাকে। এইটো আছিল শংকৰদেৱে যেতিয়া বৰগীত ওলাইছিল, তেতিয়া খোল বজাইছিল। এইবোৰ আছিল। এইবোৰ বস্তুক নাইকিয়া কোনে কৰাইছে? ইলেক্ট্ৰনিক বস্তু কিছুমানে। দুডাল টাকান ল'ব, এনেকে হাল ল'ব, লৈ কোবাই থাকিব। তাৰপিছত বাজি থাকিব, আজি গাড়ী চাৰি গ'লেও কেৱল এইটো শুনা পাব। এইবোৰ বস্তুহে হয়নে? এইবোৰ বস্তুহে আমাৰ কিছুমান বস্তু নাইকিয়া কৰিছে। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, আমাৰ মাতৃকণ থকা এই যিবোৰ বাদ্যযন্ত্ৰ আমাৰ মাজৰ পৰা হেৰাই যাব নিদিব, আমাৰ মাজলৈ পুনৰ ঘূৰাই লৈ আহক। এইবোৰ বাচি থাকিলেহে আমিও বাচি থাকিম, আমি অসমীয়া হিচাপে পৰিচয় দিবলৈ সাহস কৰিম।